ভণ্টি দৰ্জাখন খোলচোন ভণ্টি শুনিছনে বিহুৰ দিনাখন কোনোবা এনেকে থাকেনে খোলচোন দৰ্জাখন ভণ্টি তোলে জেতুকা আনি থৈছো ভণ্টি শুন না জেতুকাখিনি লগাই লৈছো না শুকাই যাব নহ'লে ভণ্টি ঐ তাই দুৱাৰখন খুলিলেনে নাই ৰাতিপুৱাৰ পৰা কেইবাবাৰো চেষ্টা কৰিলোঁ মই যে কিয় আহিছিলোঁ নহয় তাইক এৰি কি কৰা যায় ক এই লকডাউনডালো শেষেই নোহোৱা হ'ল নহয় নাই ইমান দিনলৈ ঠিকেই আছিল ন মোৰ লগত ভালকৈ কথা বতৰা কৈ আছিলে হাঁহি মাতি আছিলে কালি হঠাৎ আবেলি ঢোলৰ মাত শুনিলে শুনি চিঞৰটো মাৰি গৈ ভিতৰত সোমালগৈ দৰ্জা বন্ধ কালিৰ পৰা দাদা ফোনটো লাউড স্পীকাৰটো অন কৰি দুৱাৰখনৰ ওচৰত দেচোন গৈছোঁ ৰ ক বা মই কৈছোঁ মাধু শুনচোন তই একদম ভয় নকৰিবি অ' আমি আছোঁ ন দাদাটো তোৰ লগতেই আছে আৰু ময়ো বন্ধ খোলাৰ লগে লগেই আহিম আৰু এটা কথা কি জানো বা এতিয়া ভগৱানে সকলোকে ঘৰৰ ভিতৰত বন্দী কৰি থৈছে সকলো বেয়া মানুহকে শাস্তি দিছে এতিয়াতো কোনো ওলাইও আহিব নোৱাৰে চাৰিওফালে লকডাউন চলি আছে তই ভয় নকৰিবিচোন দুৱাৰখন খুলি দে সেইদিনা লকডাউন কিয় হোৱা নাছিল